এনে হিচাপেতো আমি জিকি যাম বিজনী বুলি নহয় আমি 15টাই জিকিম বুলি আমি আশাবাদী বা আমি নিশ্চয় জিকিমেই তা বিজনী হিচাপে যদি ক'ব যাওঁ আমাৰ তাত অলৰেডি 2টা MCLA আমাৰ BPFৰ জিকি আছে আৰু BJPৰো আমাৰ অলৰেডি MLA আছিল তেনে ক্ষেত্ৰত NDB হোৱাৰ পিছত BJP PPF আৰু AGP তিনিটা একে লগ লাগিলে আমি জিকাটো নিশ্চিত আৰু আপোনালোকে আজি দেখাই পাইছে মানুহ ক্ৰাউডটো কেনেকুৱা হৈছে নাই নিৰ্দলীয় মানুহে যাব ভোটাৰটো নাযাব নহয় সিহঁতৰ লগত তাত 2টা যাব তেনেকৈ ইলেকশ্যন হয় কিছুমান টিকেট বিচাৰে নাপায় এইবিলাক আৰু দল বদল এইবিলাক হৈয়ে থাকে আপোনালোকে গমেই পায় খেলক সকলোৱে নাই BPFৰ ল'ব বুলিতো আমি আশা নকৰোঁ ইহঁতে ইণ্ডিভিজুৱেল যিখিনি তাৰ ছাপৰ্টাৰ আছিলে সেইটো BPF হিচাপে আমাৰ হাগ্ৰামা ছাৰৰ চেহেৰা চাই আছে ডিম্বেশ্বৰ বড়োৰ চেহেৰাটো চাই থকা নাই নহয় কোনো আমি নিশ্চিত জিকিম ND হিচাপে BJPৰ পৰা যে আমি জিকি যাম এইটো আপোনালোকে লিখি থওক 100% আমি জিকিম বাছ চালানী এইবিলাক মানুহ কৈহে আপোনালোকে চাওকচোন কোন সমষ্টিত কিমান যদি লোকেল থাকে চবতো চালানীয়ে দেখোন আমাৰ UG ব্ৰহ্মত তাত যাই খেলিছিল কোনোবা তাতে যাই খেলে এইবিলাক এনেই ৰাজনীতিকৰ কিবা আজোৱা এটা কথা এইবিলাক